হাৰিয়া নদী আৰু কলং নদীৰ তাণ্ডৱ সৃষ্টি কৰিলে, মাথাউৰি ভাগিলে, বহু লোকৰ ফিচাৰী গ'ল, লগতে মোৰো এটা ফিচাৰী আছিলে 2 বিঘা। তাতে মই 1,20,000 শিঙি মাছ পুহিছিলোঁ। প্ৰায় এটা শিঙি 45ৰ পৰা 50 গ্ৰাম 60 গ্ৰাম এনেকুৱা হৈছিলে। সেইখিনি চাৰা মাছ কলং নদীৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গুচি গ'ল। বহুত লোকচান। পৰিমাণটো বাৰু নকওঁ ৰাইজক, নিজে গম পাব 1 কিলো শিঙি মাছৰ দাম কিমান। মই ফিচাৰীলৈ যোৱাই নাই, যাবলৈ হেৰিয়ে নাই, ৰাস্তাই নাই। মোৰতো বাৰু হৈছে, ৰাইজৰ কিমান ক্ষতি হৈছে। না থাকিবলৈ ঠাই, না কিবা, না খাবলৈ পাইছে ভালকৈ। না খাবলৈ পাইছে, না শুবলৈ শান্তি। বৰষুণ পৰিয়ে আছে। গ্ৰাছ কাপ ভৱিষ্যতে এইটো বানপানীৰ সমস্যা সমাধান হয় নে নহয় কোনেও নাজানে। এইটো আমাৰ বানপানী উৎসৱতহে পৰিণত হৈছে। প্ৰত্যেক বছৰে যেনেকৈ আমি বিহু উদযাপন কৰোঁ, তেনেদৰে এতিয়া বানপানী উদযাপন কৰিবলগীয়া হৈছে। এনেদৰে উদযাপন কৰিবলগীয়া হৈছে। পশুধনবিলাকৰ বিলাই বিপত্তি নাই, বিলাই নাইকিয়া হৈ গৈছে। বহুত ক্ষতি, চকুৰে দেখিছোঁ আৰু কিমান ক্ষতি। যদি কোনোবা ইচ্ছুক ব্যক্তি আছে সহায় কৰিবলৈ, এইসকল শিবিৰত থকা মানুহখিনিৰ কাৰণে কোনোবাই যদি সহায় কৰিব বিচাৰে, আগবাঢ়ি আহিব পাৰে। আমিও 2 এপদ বস্তু সহায় কৰি আছোঁ, যিমান পাৰোঁ সহায় কৰি আছোঁ। আপোনালোকো আহক ওলাই, সকলো বানপীড়িত সকলো ৰাইজকে সহায় কৰোঁ বুলি। ভূপেন হাজৰিকাই লিখি থৈ গৈছে, মানুহ মানুহৰ বাবে। মানুহে মানুহৰ বাবে। আহক ৰাইজ সকলো আমি একত্ৰিত হৈ সকলোকে সহায় কৰোঁ, যিমান পাৰোঁ সাধ্য অনুসাৰে সহায় কৰোঁ। আহক।
দীঘলদৰী চাৰিআলিৰ পৰা 1.5 কিলোমিটাৰ 1.5 কিলোমিটাৰ হ'ব। 1.5 কিলোমিটাৰ আঁতৰত ৰাস্তাটো ছিগিছে। 8 ঘৰ মানুহ আছিলে, এতিয়া তাত একোৱেই নাই। ঘৰ বুলিবলৈ একোৱেই চিন মকান নাই। মই পাৰিলে যত্ন কৰিম সেইটো দেখাবলৈ। 8 ঘৰ, আজি 7 দিনৰ আগত 8 ঘৰ মানুহ আছিলে তাত, এতিয়া এঘৰো নাই। এটা ঘৰো তাত নাই। গোটেই 8 ঘৰ মানুহকে উটুৱাই লৈ গ'ল। কথমপি ৰক্ষা পৰিছে মানুহকেইজন কথমপি ৰক্ষা পৰিছে। 8টা ঘৰ, পকী ঘৰ উটুৱাই লৈ গুচি গ'ল। বানৰ তাণ্ডৱত পকী ঘৰো তিষ্ঠি থাকিব পৰা নাই। সকলোখিনি উটুৱাই লৈ গুচি গ'ল। সকলোকে আহ্বান কৰিছোঁ, আহক, ওলাই আহক। যোনে যি পাৰে সাধ্য অনুসাৰে সকলোকে, বানপীড়িত সকলো ৰাইজকে সহায় কৰক। আমাৰ ইয়াতো বহুত দূৰৰ পৰা আহি দিছে। আহক, সকলো ওলাই আহক। ধন্যবাদ। ধন্যবাদ থাকিলে। সুপ্ৰভাত। সকলোৰে মংগল হওক।